আজি ভিডিঅ'ত আমি আলোচনা কৰিম 2020 চনৰ বাবে ঘোষণা কৰা পদ্ম এৱাৰ্ডৰ বিষয়ে, য'ত আমি আলোচনা কৰিম ক্ৰমে পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা লাভ কৰা সকলোবোৰ ব্যক্তিৰ বিষয়ে। চ' পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমে জানি লওঁ পদ্ম এৱাৰ্ডৰ বিষয়ে দুই এষাৰ কথা। চ' পদ্ম এৱাৰ্ড আৰম্ভ হৈছিলে 2 জানুৱাৰী 1954। চ' পদ্ম এৱাৰ্ড হৈছে আমাৰ দেশৰ দ্বিতীয় সৰ্বোচ্চ এৱাৰ্ড, যিটো তিনিটা কেটেগৰীত দিয়া হয়, ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। চ' এই এৱাৰ্ড বিভিন্ন দিশত দিয়া হয়, যেনে আৰ্ট, ছ'চিয়েল ৱৰ্ক, পাব্লিক এফেয়াৰ্ছ, ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী, মেডিচিন, লিটাৰেচাৰ, স্পৰ্টছ, চিভিল ছাৰ্ভিচ আদি। এই এৱাৰ্ড ঘোষণা কৰা হয় প্ৰত্যেক বছৰৰ ৰিপাব্লিক ডেৰ দিনা, আৰু এৱাৰ্ড দিয়া হয় ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰত্যেক বছৰে মাৰ্চ আৰু এপ্ৰিল মাহত। চ' এই বছৰৰ তথা 2020 বছৰৰ কাৰণে ইতিমধ্যে ঘোষণা কৰা হৈছে, আৰু সৰ্বমুঠ 141 গৰাকী এই বঁটা দিয়া হৈছে বা দিয়াৰ বাবে ঘোষণা কৰা হৈছে ইতিমধ্যে। তাৰ ভিতৰত পদ্মবিভূষণ হৈছে 7 গৰাকী, পদ্মভূষণ হৈছে 16 গৰাকী আৰু পদ্মশ্ৰী হৈছে 118 গৰাকী। চ' 141 গৰাকীৰ ভিতৰত আপোনাৰ 33 গৰাকী হৈছে মহিলা, 18 গৰাকী হৈছে আপোনাৰ ফৰেনাৰ্ছ, 12 গৰাকী হৈছে মৃত্যুৰ পিছত দিয়া হৈছে এখেতক, আৰু 4 গৰাকী হৈছে আপোনাৰ ডিঅ' কেছ মানে হৈছে আপোনাৰ যে এজনতকৈ বেছি মানুহক দিয়া হয় একেলগে, জেনেৰেলি আমি গ্ৰুপ বুলিও ক'ব পাৰোঁ সেইটো। আৰু এটা ইম্পৰ্টেণ্ট ঘোষণা, এই বছৰত ভাৰত ৰত্ন বঁটা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই, আৰু যোৱা বছৰত 2019 চনত দিয়া হৈছিলে ক্ৰমে প্ৰণৱ মুখাৰ্জী, চ' এখেত হৈছে ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি। নেক্সট হৈছে নানাজী দেশমুখ, এখেত হৈছে এজন ছ'চিয়েল ৰিফৰ্মাৰ, যিয়ে এডুকেশ্যন, হেল্থ আৰু ৰুৰেল ছেল্ফ ৰিলায়েন্সৰ কাম কৰে। আৰু অসমৰ জনপ্ৰিয় কম্প'জাৰ ছিংগাৰ ডক্টৰ ভূপেন হাজৰিকালৈ। চ' 2020 চনৰ পদ্মবিভূষণ বঁটাৰ বাবে ঘোষণা কৰা এৱাৰ্ডীবিলাকৰ ভিতৰত হৈছে প্ৰথমে, চ' এখেত হৈছে পূৰ্ব ৰেলৱে এণ্ড ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া জৰ্জ ফাৰ্ণাণ্ডেজ। চ' এখেতক দিয়া হৈছে মৃত্যুৰ পিছত। তাৰপিছত হৈছে অৰুণ জেটলী। চ' এখেতকো মৃত্যুৰ পিছত দিয়াৰ ঘোষণা কৰা হৈছে। চ' এখেত হৈছে পূৰ্ব মিনিষ্ট্ৰী অফ ফাইনেন্স এণ্ড কৰ্পৰেট এফেয়াৰ্ছ। চ' এখেতৰ মৃত্যু হৈছিলে 24 আগষ্ট 2019। নেক্সট হৈছে সুষমা স্বৰাজ। চ' এখেত হৈছে পূৰ্ব মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। এখেতকো মৃত্যুৰ পিছত দিয়া হৈছে এই বঁটা। চ' নেক্সট হৈছে পূৰ্ব প্ৰাইম মিনিষ্টাৰ অফ মৰিচিয়াছ ছাৰ অনিৰুদ্ধ জগন্নাথ। এখেতকো 2020 চনৰ পদ্মবিভূষণ বঁটা দিয়াৰ কাৰণে ইতিমধ্যে ঘোষণা কৰা হৈছে। চ' তাৰপিছত হৈছে জনপ্ৰিয় ক্লাছিকেল গায়ক জানুলাল মিশ্ৰাকো এই বছৰৰ পদ্মবিভূষণ বঁটা দিয়াৰ বাবে ঘোষণা কৰা হৈছে, আৰু এখেতক বিশেষকৈ ঠুমৰী গীতৰ কাৰণে বিখ্যাত। নেক্সট এখেত হৈছে পেজাৱাৰা মঠৰ প্ৰমুখ স্বামী বিশ্বনাথ তীৰ্থ। চ' এখেতকো মৃত্যুৰ পিছত 2020 চনৰ বাবে পদ্মবিভূষণ দিয়াৰ বাবে বাছনি কৰা হৈছে। চ' নেক্সট হৈছে নৰ্থ ইষ্টৰ বিখ্যাত বক্সাৰ MC মেৰী কম। এখেতকো এই বছৰৰ পদ্মবিভূষণ দিয়াৰ বাবে বাছনি কৰা হৈছে। চ' আপোনালোকে নিশ্চয় গম পাইছে যে MC মেৰী কম অকল পদ্মবিভূষণে নহয়, ইয়াৰ আগতো এখেতৰ বহুত কেইটা উল্লেখনীয় বঁটা লাভ কৰিছে, আৰু তাৰ ভিতৰত এখেতৰ হৈছে 2003 চনত এখেতক অৰ্জুনা এৱাৰ্ড ফৰ বক্সিং দিয়া হৈছিলে। তাৰপিছত 2006 চনত দিয়া হৈছিলে পদ্মশ্ৰী। লগতে 2012 চনত দিয়া হৈছিলে CNN/IBN ইণ্ডিয়া অফ দ্য ইয়াৰৰ স্পেচিয়েল এচিভমেণ্ট এৱাৰ্ড। লগতে 2013 চনত দিয়া হৈছিলে এখেতক পদ্মভূষণ, আৰু 2014 চনত দিয়া হৈছিলে ক্ৰমে বিগ ষ্টাৰ মষ্ট এণ্টাৰটেইনিং স্পৰ্টছ পাৰ্চন অফ দ্য ইয়াৰ। আৰু এই বঁটা লাভ কৰাৰ পিছত আপোনাৰ 2020 চনত পদ্মবিভূষণ দিয়াৰ বাবে এখেতক নাম ঘোষণা কৰা ইতিমধ্যে হৈছে। চ' এয়া আছিলে পদ্মবিভূষণ লাভ কৰা ব্যক্তি। চ' নেক্সট আমি কথা পাতিম পদ্মবিভূষণ এৱাৰ্ডৰ বিষয়ে। চ' 2020 চনৰ বাবে পদ্মভূষণ এৱাৰ্ডি দিয়া হৈছে টোটেল 16 গৰাকী ব্যক্তিক। চ' আহক জানো এই বিষয়ে। চ' প্ৰথমে হৈছে শ্ৰী মুমতাজ আলী। এখেতে হৈছে এজন স্পিৰিচুৱেল গাইড, ছ'চিয়েল ৰিফৰ্মাৰ, আৰু লগতে এজন এডুকেশ্যনিষ্ট হয় এখেতে। চ' নেক্সট নাম্বাৰ 2 হৈছে শ্ৰী ছাইয়দ মোৱাজ্জেম আলী। এখেত এজন বাংলাদেশৰ ফৰেন ছাৰ্ভিচ অফিচাৰ হয়, লগতে কেৰিয়াৰ ডিপ্ল'মেণ্ট, আৰু এখেতৰ মৃত্যু হৈছিলে 30 ডিচেম্বৰ 2019।
নেক্সট হৈছে মুজাফৰ হুছেইন বিয়াক। এখেত এজন ইণ্ডিয়ান পলিটিচিয়ান হয় আৰু লগতে ফৰ্মাৰ ডেপুটি চিফ মিনিষ্টাৰ অফ দ্য ইণ্ডিয়ান ষ্টেট জম্মু এণ্ড কাশ্মীৰৰ চিফ মিনিষ্টাৰ হিচাপেও কৰ্মৰত আছিলে। লগতে এখেত এজন এডভকেট জেনেৰেল অফ জম্মু কাশ্মীৰতো কৰ্মৰত আছিলে। নেক্সট হৈছে অজয় চক্ৰৱৰ্তী। চ' এখেত এজন ইণ্ডিয়ান ক্লাছিকেল ভকেলিষ্ট হয়। চ' বলক নেক্সট শ্ৰী মনোজ দাস। এখেত এজন ৰাইটাৰ, এডিটৰ, প্ৰফেচৰৰ লগতে এখেতৰ যিটো কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ লিটাৰেচাৰ এণ্ড এডুকেশ্যন। চ' এখেতে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ ক্ষেত্ৰত এখেতৰ বহুত অৱদান আছে। চ' নেক্সট হৈছে বালাকৃষ্ণ দোষী। চ' এখেত হৈছে এজন ইণ্ডিয়ান আৰ্কিটেক্ট। লগতে কোৱা হয় যে এখেতৰ যিটো অৱদান ইণ্ডিয়ান আৰ্কিটেক্টত বহুত ইম্পৰ্টেণ্ট। নেক্সট হৈছে কৃষ্ণ কমল জগন্নাথন। চ' এখেত হৈছে এজন ছ'চিয়েল ছাৰ্ভিচ এক্টিভিষ্ট ফ্ৰম তামিলনাডু। নেক্সট নম্বৰ 8 SC জামিৰ। চ' এখেত এজন ইণ্ডিয়ান পলিটিচিয়ানৰ লগতে চিফ মিনিষ্টাৰ অফ নাগালেণ্ডতো কৰ্মৰত আছিলে। লগতে গভৰ্ণৰ হিচাপে ক্ৰমে উৰিষ্যা, মহাৰাষ্ট্ৰ, গোৱা আৰু গুজৰাটত কৰ্মৰত আছিলে। এখেতৰ পাব্লিক এফেয়াৰ্ছৰ কামৰ কাৰণে এই বছৰৰ পদ্মভূষণ বঁটা দিয়াৰ কাৰণে বাছনি কৰা হৈছে। নেক্সট হৈছে শ্ৰী অনিল প্ৰকাশ যোশী। এখেতে এজন গ্ৰীণ এক্টিভিষ্ট, ছ'চিয়েল ৱৰ্কাৰ আৰু ক'ব গ'লে বটানিষ্ট হয়। এখেতে দ্য ফাউণ্ডাৰ অফ হিমালয় এনভাইৰমেণ্টেল ষ্টাডিজ এণ্ড কনজাৰ্ভেশ্যনছ অৰ্গেনাইজেশ্যনৰ ফাউণ্ডাৰ হয়। এই অৰ্গেনাইজেশ্যনটো হৈছে দেহৰাদুন বেছড এখন NGO। নেক্সট হৈছে ডক্টৰ চেৰিং লেণ্ডল। চ' এখেত এজন গাইনকলজিষ্ট হয়। লগতে এখেতক পাইনিয়াৰ অফ ওমেন হেল্থ বুলিও কোৱা হয় লাডাখ ৰিজিয়নত। চ' এখেতৰ ইণ্ডিয়ান মেডিচিনৰ দিশত তেনেকুৱা অৱদান থকাৰ কাৰণে এখেতক পদ্মভূষণ বঁটা দিয়াৰ কাৰণে বাছনি কৰা হৈছে। চ' নেক্সট হৈছে আনন্দ মহিন্দ্ৰা। চ' এখেত হৈছে চেয়াৰমেন, মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন। চ' নেক্সট নম্বৰ 12 নীলকান্ত ৰামকৃষ্ণ মাধৱ মেনন। চ' এখেতক মৃত্যুৰ পিছত দিয়া হৈছে। এখেত হ'ল এজন ইণ্ডিয়ান চিভিল ছাৰ্ভেণ্ট, লয়াৰ আৰু লিগেল এডুকেটৰ। চ' লগতে এখেতে আছিলে ফাউণ্ডাৰ ডিৰেক্টৰ অফ নেশ্যনেল ল স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটি NLSIU এণ্ড দ্য নেশ্যনেল জুডিচিয়েল একাডেমি ভোপাল। চ' লগতে আছিলে এখেত ফাউণ্ডাৰ ভাইচ চেঞ্চেলৰ অফ ৱেষ্ট বেংগল নেশ্যনেল ইউনিভাৰ্চিটি অফ জুডিচিয়েল ছাৰ্ভিচ আৰু লগতে কৰ্মৰত আছিলে চেয়াৰমেন হিচাপে এট ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট ফ্ৰম 2000ৰ পৰা 2002ৰ পৰা 2003লৈকে। নেক্সট হৈছে শ্ৰী মনোহৰ পাৰিকাৰ। এখেতক মৃত্যুৰ পিছত দিয়া হৈছে। এখেত এজন ইণ্ডিয়ান পলিটিচিয়ান লিডাৰ হয়, যিটো BJP দলৰ। লগতে এখেতে এজ এ চিফ মিনিষ্টাৰ হিচাপে কৰ্মৰত আছিল গোৱা ষ্টেটত ফ্ৰম 14 মাৰ্চ 2017 টু 17 মাৰ্চ 2019। এখেতৰ পেনক্ৰিয়েটিক কেঞ্চাৰৰ বেমাৰত এখেতৰ 2019 চনত মৃত্যু হৈছিলে। নেক্সট হৈছে প্ৰফেচাৰ জগদীশ শেঠ। এখেত হৈছে এজন মাৰ্কেটিং প্ৰফেচাৰ অফ এমৰি ইউনিভাৰ্চিটি এট গৈজুৱেটা বিজনেছ স্কুল। চ' এখেত এজন প্ৰমিনেণ্ট মেম্বাৰ হয় অফ দ্য ইণ্ডিয়ান টিম ডুৰিং দ্য ইনিচিয়েল ইয়াৰ অফ দ্য ফাৰ্ষ্ট IIM কেলকাটা। চ' IIM কেলকাটাৰ এখেতে এজন প্ৰমিনেণ্ট মেম্বাৰ আছিলে ডুৰিং দ্য ইনিচিয়েল ইয়াৰ্ছ। চ' নেক্সট হৈছে মিছ PV সিন্ধু। এখেত এজন ইণ্ডিয়ান প্ৰফেচনেল বেডমিণ্টন প্লেয়াৰ হয়। লগতে ইণ্টাৰনেশ্যনেল ডেবুট এখেত আৰম্ভ কৰিছিল 2009ত। আৰু বুলি কোৱা হয় যে ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম দ্য বেডমিণ্টন চেম্পিয়ন। এখেত হ'ল ফাৰ্ষ্ট ইণ্ডিয়ান বেডমিণ্টন চেম্পিয়ন প্লেয়াৰ। আৰু লগতে 2016 বৰ্ষৰ ৰিঅ' অলিম্পিকত এখেতে গ'ল্ড মেডেলিষ্ট হয়। নেক্সট হৈছে শ্ৰী ভেনু শ্ৰীনিবাসন। ভেনু শ্ৰীনিবাসন হৈছে এজন ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েলিষ্ট হু ইজ দ্য চেয়াৰমেন অফ TVS গ্ৰুপ। TVS গ্ৰুপৰ চেয়াৰমেনো এখেতে হয়। চ' এয়া আছিল পদ্মভূষণ বঁটাৰ বাবে বাছনি কৰা 16গৰাকী। এই বছৰৰ পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছে মুঠ 118গৰাকী ব্যক্তিক। এই 118গৰাকী ব্যক্তিৰ ভিতৰত সকলোবোৰ ব্যক্তিৰ নাম ক'বলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হ'ব আৰু সম্ভৱ নহয় এটা ভিডিঅ'তে এইটো কভাৰ কৰা। চ' সেয়েহে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইজনমান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। চ' এয়া হৈছে লিষ্ট 118গৰাকী ব্যক্তিৰ, যিবিলাকক এই বঁটা দিয়া হৈছে বিভিন্ন দিশত, যেনে আৰ্ট, ছ'চিয়েল ৱৰ্ক, স্পৰ্টছ, এডুকেশ্যনেল, লিটাৰেচাৰ, ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী, ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, মেডিচিন আদি। চ' তাৰ ভিতৰত পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্টবিলাকৰ ভিতৰত হৈছে ক্ৰমে জাহিৰ খান। চ' এখেত হৈছে পূৰ্ব ইণ্ডিয়ান ক্ৰিকেটাৰ। নেক্সট হৈছে আব্দুল জব্বাৰ। চ' এখেত হৈছে
এজন ছ'চিয়েল এক্টিভিষ্ট যিয়ে 1984ত ভোপাল গেছ ট্ৰেজেডিত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে প্ৰটেষ্ট আৰু বহুতো আন্দোলন কৰিছিলে। চ' নেক্সট হৈছে তুলসী গৌৰা। চ' এখেত এজনী এনভাইৰমেণ্টেলিষ্ট হয়। এখেতৰ ঘৰ হৈছে কৰ্ণাটকৰ সোণালী গাঁৱত। চ' এখেতে 1 লাখ গছ ৰোপণ কৰিছিল আৰু তাৰ চোৱা চিতাও এখেতেই কৰে। এখেতক এনচাইক্লপিডিয়া অফ ফৰেষ্ট বুলিও কোৱা হয়। চ' নেক্সট এখেত হৈছে কৰণ জহৰ। এখেত এজন ফিল্ম নিৰ্দেশক হয়। তাৰপিছত হৈছে আপোনাৰ একটা কাপুৰ। চ' এখেতে এজন বলিউড ফিল্ম প্ৰডিউচাৰ হয় আৰু জনপ্ৰিয় অভিনেতা জিতেন্দ্ৰৰ জীয়েক হয়। নেক্সট হৈছে কংগনা ৰাণাৱত। এখেতে এজন বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হয়। চ' নেক্সট হৈছে ৰাণী ৰামপাল। চ' এখেতক কুইন অফ ইণ্ডিয়ান হকী বুলি জনা যায়। কাৰেণ্টলি এখেতে ইণ্ডিয়ান ওমেন হকী টীমৰ কেপ্টেইন হয় আৰু লগতে এখেত হৈছে ফাৰ্ষ্ট হকী প্লেয়াৰ টু উইন ৱৰ্ল্ড গেমছ এথলেটিক অফ দ্য ইয়াৰ এৱাৰ্ড। চ' নেক্সট হৈছে আদনান স্বামী। চ' এখেত এজন মিউজিচিয়ানৰ লগতে এজন গায়ক হয়। চ' নেক্সট হৈছে তৰুণদীপ ৰায়। চ' এখেত এজন আৰ্চাৰী শ্বুটাৰ হয় যি গোৰ্খা কমিউনিটি বিলংছ কৰে। লগতে এখেতে ৰিচিভ কৰিছিলে অৰ্জুনা এৱাৰ্ড 2005 চনত। চ' নেক্সট হৈছে আপোনাৰ জগদীশ লাল আহুজা। চ' এখেত এজন ছ'চিয়েল ৱৰ্কাৰ হয়। লগতে লাংগাৰ বাবা হিচাপে এখেত পৰিচিত। এখেতে ডেইলি 2000ৰ পৰা 2500 দুখীয়া মানুহৰ বিনামূলীয়াকৈ খাদ্যৰ বিতৰণ কৰে। চ' নেক্সট হৈছে মহম্মদ শ্বাৰিফ। চ' এখেতে চাচাজী হিচাপেও জনাজাত সেইটো জেগাত। চ' এখেত হৈছে এজন বাইচাইকেল মেকানিক। চ' এখেতে যোৱা 25 বছৰৰ পৰা গাৰ্জিয়ান নথকা যিকোনো ধৰ্মৰ ডেড বডিৰ অন্তিম সংস্কাৰ কৰি আহিছে। চ' এয়া হৈছে আমাৰ সম্পূৰ্ণ লিষ্ট। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব, চিনাকি মানুহবোৰৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি আপুনি নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ'ৰ আগজাননী সকলোতকৈ আগত পোৱাৰ কাৰণে। বন্ধু আৰু এটা কথা, যদি আপুনি বিচাৰে যে পদ্মশ্ৰী এৱাৰ্ডৰ যিবিলাক 118গৰাকী ব্যক্তিৰ নাম যদি আপোনালোকৰ নেক্সট ভিডিঅ'ত লাগে নিশ্চয় কমেণ্ট বক্সত